নমস্কাৰ, মই সুমিয়ে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদায় কোৱাৰ দৰে আজিও কওঁ, ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি একাপ বহুত ধুনীয়া চাহৰ ৰেচিপি লৈ আহিছোঁ। অৱশ্যে চাহ সকলোৱে বনাব জানে বাৰু, চাহ সকলোৱে খাই ভাল পায়, কিন্তু আজি অলপ বেলেগ একাপ চাহৰ জুতি মই আপোনালোকৰ আগত দেখাব লৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এবাৰ প্লিজ ট্ৰাই কৰি চাব। গতিকে কি লাগে, কেনেকুৱা ধৰণৰ বস্তু দৰকাৰ হয়, মই আপোনাক সকলো বুজাই দিছোঁ, এবাৰ চাই লওক। দেখিছে, তাৰ বাবে মই লৈছোঁ লং, আপোনালোকে জোখমতে লওক, মই 3 কাপ চাহৰ জোখৰ লৈছোঁ। ইলাচি, ডালচেনি, জালুক, আদা, চাহপাত, চেনি আৰু এইফালে তেজপাত মই 2 খিলা লৈছোঁ। আপোনালোকে অকণমান কম বেছি কৰিব পাৰে, একো কথা নাই। এয়া গাখীৰ মই 3 কাপ চাহৰ জোখৰ লৈছোঁ আৰু এই গোটেইখিনি মই প্ৰথমতে এখন টেৱাত অলপ গৰম কৰি লৈছোঁ, যাতে খুন্দিবলৈ সুবিধা হয়। টেৱা এখন অকণমান গৰম কৰি মিডিয়াম ফ্লেমত অলপ টাইম গৰম কৰি ল'লে হ'ব। এতিয়া মই এটা খুন্দনাৰ সহায়ত এইখিনি ভালদৰে খুন্দি ল'ম। আমি আদাডোখৰ ইয়াতে দি দিব লাগিব, কাৰণ গোটেইখিনি যিহেতু একেলগেই মিলাম, গতিকে একেলগে খুন্দি লওঁ। পূৰা গুড়ি হৈ যাব লাগিব বুলি কথা নাই, অলপ থেতেলীয়া বুলি কয় যে, থেতেলিয়াই ল'লে হ'ব। এই গাখীৰখিনি গৰম হ'বলৈ দিলোঁ। মই আমুল তাজা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যি ধৰণৰ গাখীৰ ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে। আমুল তাজাত অলপ টেষ্টটো ধুনীয়া হয় গৰু গাখীৰতকৈ। গাখীৰখিনি গৰম হৈছেগৈ আৰু এতিয়া মই ইয়াত তেজপাত দি দিছোঁ। তেজপাতখিনি অকণমান ভাঙি দিলোঁ। চাহপাত দি দিছোঁ। চাহপাতটো কম বেছি অলপ কৰিব পাৰে, বা বেছিও কম নকৰিব আৰু। এয়া চেনি অলপ নিজৰ জোখমতে, যিমানটো মিঠা খাব বিচাৰে সিমানটো দিলেই হ'ব। অৱশ্যে একাপ চাহ অকণমান মিঠা হ'লে ভাল লাগে খাবলৈ। এয়া খুন্দি থোৱাখিনি দি দিছোঁ, লং, ইলাচি, ডালচেনিখিনি। এতিয়া ভালদৰে এইখিনি মিলাই দিম। চাহখিনি খালি বনাওঁতে এটা কথা মনত ৰাখিব, মিডিয়াম ফ্লেমত বনাব, হাই ফ্লেমত নহয়, একদম মিডিয়াম। এয়া মাজে মাজে মই লৰাই আছোঁ। এনেদৰে মাজে মাজে লৰাই থাকিব। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম বাটাৰ। দেখিছোঁ নহয়, এচামুচ ব্যৱহাৰ কৰা নাই, আধা চামুচ। বাটাৰখিনি দি মই ভালদৰে লৰাই দিম। বাছ, আমাৰ চাহৰ প্ৰায় আধাখিনি হৈয়ে গৈছে। এতিয়া উতল অহাৰ লগে লগে আমি অফ কৰি দিম। বাছ, আমাৰ চাহ হৈ গ'ল। এই কাপ চাহ বিশ্বাস কৰিব পাৰে, এবাৰ খাই চাওক, বহুত টেষ্টি হয়। যদি এনেকুৱা চাহ খুৱাই পোৱা নাই, আপুনি আগৰ কাপ চাহ নিশ্চয় এৰি দিব এই কাপ খাবলৈ পালে। বিৰাট ধুনীয়া হয়। গতিকে ট্ৰাই কৰক আৰু কেনেকুৱা হয় মোক কমেণ্ট বক্সত জনাব নাপাহৰিব। আৰু থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। তেন্তে মই এতিয়া চাহকাপ খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক আৰু লগালগ গৈ চাহকাপ বনাওক আৰু আপোনালোকেও খাওক। বতৰো ধুনীয়া, গতিকে এনেকুৱা কাপ চাহ পালে আৰু কি লাগে।